आरायनोग एनजिअनिफ्राय टर्च राननानै होदों। तामुलपुर जिल्लानि कुमारिकाटा हाग्रा बिफान मावख'नि सिङाव थानाय सेसाफानि ओनसोलाव माखासे सान सिगांनिफ्रायनो मैदेर आरो सुबुंनि गेजेराव सानफ्रोमबो सोलिबाय थानाय दावहाखौ नोजोर लाखिनानै थांनाय सेसाफानि बर' बाजार माइनाव फुजानि जौसाङाव खाथिखालानि रायजोफोरखौ लानानै 18 डिसेम्बर खालाराव आरायनोग एनजिअनिफ्राय सांग्रांथियारि मेल खालामफैदोंमोन। 18 डिसेम्बर खालाराव आरायनोग एनजिअनिफ्राय प्रजेक्ट अफिसार अभिजित सयखियाया सांग्रांथियारि मेल लानायनि गेजेरजों गंफ्रोमबो गामिनो गंफा टर्च लाइट राननानै होफैनो खोथा होदोंमोन। आरायनोग एनजिअनि प्रजेक्ट अफिसार अभिजित सयखियाया खोथा होलांनाय बादियैनो 23 डिसेम्बरनि बेलासि समाव सेसाफानि बर' बाजाराव नुजाथिफैनानै गावनि आखाइजोंनो टर्च लाइटखौ राननानै होफैयो। लोगोसे फैबाय थानाय समफोरावबो जेसे हायो मदद होलांगोनखौ फोरमायो आरायनोग एनजिअनि प्रजेक्ट अफिसार अभिजित सयखियाया। नाমৰ এটা বেচৰকাৰী সংস্থা আমি হাতীমানৰ সংঘাতক লৈ পেলাই যোৱা প্ৰায় 2.5 বছৰ ধৰি তামুলপুৰ বাক্সা আৰু ওদালগুৰি তিনিখন ডিষ্ট্ৰিক্টতে কাম কৰি আহিছোঁ। যিবিলাক ধৰক ডিষ্ট্ৰিক্টত এতিয়া হাতীমানৰ সংঘাত লাহে লাহে বৃদ্ধি পাইছে, তেনেধৰণৰ গাঁওবিলাকত এই যাতে অলপমান গাঁওবাসী অলপমান মানে সকাহ পায়, সেইবাবে আমি টৰ্চ আৰু লগতে বেলেগ বিভিন্ন ধৰণৰ যিখিনি সামগ্ৰী আমি দিব পাৰোঁ সেইখিনি লাহে লাহে আমি দিবলৈ চেষ্টা কৰিছোঁ। সেইবাবে আমি এতিয়া আপোনালোকৰ বড় বজাৰ এলেকাত আপোনালোকৰ 10খন গাঁৱত এতিয়া প্ৰায় 10টা টৰ্চ লাইট আমি তেনেকৈ ডিষ্ট্ৰিবিউট কৰিছোঁ। কিহৰ পৰা দিছে? আমি অৰণ্যক নামৰ এটা বেচৰকাৰী সংস্থা, আমাৰ SBI ফাউণ্ডেশ্যন বুলি এটা হেৰি আছে, কি বুলি কয়, যোনে ছাপৰ্টটো দিয়ে, তেওঁলোকৰ পৰা ছাপৰ্টটোৰ পৰা আমি লৈ পেলাই আপোনালোকক এই টৰ্চখিনি বিলোৱা হৈছে। অকল টৰ্চে বিতৰণ কৰিছে না আৰু বেলেগ কিবা আছে? আৰু লগতে আমি এটা ইয়াতে এৱাৰনেছ কেম্পেইন কৰিছিলোঁ অলপ দিন আগতে আমাৰ কুমাৰিকাটা ফৰেষ্ট ৰেঞ্জৰ আণ্ডাৰত, আৰু তেনেধৰণে আমি বেলেগ জেগাত বেলেগ ধৰণৰ কিছুমান সামগ্ৰী আমি বিতৰণ কৰোঁ। যেনেকৈ সামগ্ৰী হিচাপে বুলি নহয়, আমি কিছুমান জেগাত আমি ষ্ট্ৰীট লাইট দিওঁ, কিছুমান জেগাত আমি ৱাচ টাৱাৰ দিওঁ। লগতে বিশেষকৈ আমি এই জেগাখিনি মানুহখিনি সজাগতা সভাখিনি মানে ভালদৰে মানুহখিনি সজাগ কৰিবৰ কাৰণে সজাগতা সভা কিছুমান আয়োজন কৰা হয়। ঠিক আছে।